ছাৰ মুখ্যমন্ত্ৰী ইতিমধ্যে উল্লেখ অহা 26 BPF আৰু BJPৰ মাজত যিটো চৰকাৰ গঠন কৰিব একেলগে খেলি পেলাই এইকেইটা আৰু কংগ্ৰেছত কি হ'ব এই ক্ষেত্ৰত নাই আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি BTC নিৰ্বাচনত আমি BPFে অকলে নিৰ্বাচন খেলিছিল ওই চৰকাৰো গঠন কৰিছে এতিয়া চৰকাৰ গঠন কৰা সময়ত আমি BJPক একেলগে লৈছোঁ BJP আৰু আমাৰ BPF দল একেলগে চৰকাৰ চলাই আছোঁ এতিয়া এই 3-4 দিনৰ ভিতৰতে BJPৰ পৰা যিটো 2জন EM সেইটো দিয়া হ'ব আৰু BJPৰ পৰা এজন ডেপুটি স্পিকাৰ সেইটো দিয়া হ'ব মুঠতে আমি আগন্তুক যেটো 2026 যেটো MLA ইলেকশন হ'ব ইয়াত অকল BPF BJP নহয় AGPও আছে আৰু সৰু সৰু দল বহুত আছে মুঠতে NDA এলায়েন্স অসমত চৰকাৰ হ'ব কথা হেতুই আৰু 100% আমি এবসলিউট NDA চৰকাৰ কৰিব তিনি গগৈ যেটো কংগ্ৰেছৰ লগত মিলি হৈছে কোন তিনি গগৈ সাতম উকিল এইটো আফাৰ আসামৰ কথাটো মই একো নকম এইটো গোটে আমি অকল আমি BTC বা লোৱাৰ আসামৰ কথাটো মই জানো মুঠতে এইবাৰ NDA হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব য'ত কংগ্ৰেছে সিট লৈ আছিল সেইবিলাক BJP তাত যাব যেতে এইটো কথা স্যার 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিস্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা হেতুই আৰু সেই লাইনতে আমি আগত গভৰ্নমেন্ট অফ ইন্ডিয়া বা গভৰ্নমেন্ট অফ আসামক আমি NOC দিছে বাস কাইলৈ যেহেতু ক্যাবিনেট বৈঠকত ডিসিশন ল'ব এই ক্ষেত্ৰত আপোনালোকৰ মই একটা কথা জনাই দিম ক্যাবিনেট ডিসিশন বহুত ক্যাবিনেট মিটিং হ'ব বহুত বেলেগ বেলেগ এজেন্ডা ডিসিশন আহিব ভাল ভাল কিন্তু সবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল সবৰ কাৰণে ভাল অকল আমাৰ নহয় সবৰ কাৰণে ভাল হেতু হল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু BTCত এই যে 2জন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত কিন্তু BTCত বেন কৰা নাই ক্যাবিনেটে ডিসিশন লৈছে এইটো BTC কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড়ো হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে 2জন ল'ব পাৰে বুলি কৈ আছে কি এটো 6 শিডিউলটো এক্সাম্পটেড ডিমা হাছাও কাৰ্বি আলং আৰু BTC কিন্তু 6 শিডিউল বাহিৰত 2জন শাদি কৰিব নোৱাৰিব কথাইটো অসম গভৰ্নমেন্টে ডিসিশন লৈছে আমিতো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে স্যার এটো সঠিক বুলি ভাবি মানে আপনি গভৰ্নমেন্টে ডিসিশন লোৱাৰ পিছত আৰু আপনি কি এটো ৰং হৈছে বা ৰাইট হৈছে হেতু আপনি কেনেকৈ কম এটো ইমপ্লিমেন্ট হ'বই ডিসিশন দে আজিৰ পৰা এসেম্বলি হৈছে 4 দিনীয়া হ'ব 25 26 27 28 29 লিখে এসেম্বলি হ'ব নাকি 4 দিনীয়া যেন হওক এই এসেম্বলিত ইন্টারিম সরকার চলাবৰ কাৰণে এই এপ্ৰিল লিখে যাতে সরকার চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায় ইয়াৰ কাৰণে কিছু বাজেট কৰিব ইন্টারিম বাজেট হেতুই আৰু মেজৰ ডিসিশনটো মই খুলো না এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম মুঠতে গভৰ্নমেন্টে ডিসিশন লৈছে আমি ওয়েলকাম কৰিব লাগিব কথা হেতুই নমিনেট মেম্বাৰ কেইটা সেই কেইদিনতে হ'ব আৰু EM 2জন দিব আৰু স্পিকাৰ এজন দিব 3-4 দিন ভিতৰতে নমিনেটেড MCLA হৈ যাব 6জন যেটো নমিনেটেড মেম্বাৰ কথা হেতুই স্যার 26 যেটো নিৰ্বাচনত BTCৰ যিকিখন আসন আছে সেইখিনি BJPৰ লগত ভাগ বতৰা হ'ব স্যার আপোনালোকে জানে এলায়েন্স মানে AGP হওক BJP হওক বা BPF হওক বা যিকোনো যিমান দল আছে এলায়েন্স হিচাপে সিটটো শেয়াৰিং হ'বই হেতুটো নিয়ম কথা হেতুই থ্যাংক ইউ স্যার